স্বাগতম জানাইছো আপোনালোকৰ নিজৰ চেনেল ফিটনেছ আইডিয়াত মই বিতুপন আজি আৰু এটা অন্ধবিশ্বাস লৈ মই আলোচনা কৰিম সবে জানে কথাটো বাট অন্ধবিশ্বাস টাইপ হৈ গৈছে মিসকনসেপচন ক্লিয়াৰিটি নাই বস্তুখিনি বুজিব ট্ৰাই নকৰে কিছুমান মানুহে কিবা এটা কৈ দিয়ে সেই বস্তুটোক ধৰি ৰাখে আৰে ভাই পঢ়িব লাগিব জানিব লাগিব তাৰপিছত তই বুজি পাবি যদি নপঢ় নাজানো তো এনেকুৱা বহুত বস্তু আছে যিবিলাক বস্তু বডিৰ কাৰণে বহুত বেয়া হয় কি নহয় মদ আছে হয় কি নহয় সিগাৰেট আছে ৰজনীগন্ধা শিখৰ কেপি there is lots of thing তো বস্তুখিনি জানিব লাগিব না পঢ়িব লাগিব কোনটো এমাউন্টত কিমানখিনি খালে কোনটো বস্তু ভাল yes guys মই আজি আলোচনা কৰিম সাপ্লিমেন্টেশনৰ ওপৰত প্ৰটিন BCAA গ্লুটামিন আৰু বহুতো আছে বাট এই তিনটাই কম বিশেষকৈ তো গাইস মই কৈ আছিলো ৱে প্ৰটিনৰ বিষয়ে এন্ড বাকি দুটা যেটো সাপ্লিমেন্ট কৈছো BCAA আৰু গ্লুটামিনৰ বিষয়ে তো এই কেটা বস্তু ন আমাৰ ডেইলি যিবিলাক বস্তু খাও ন নেচুৰেল বস্তু এই নেচুৰেল বস্তুবিলাকতো থাকে বাট বডিয়ে বা সেই বস্তুবিলাক হজম হওঁতে অকমান টাইম লগাই দিয়ে তো আমাৰ বডিত ৰিকভাৰি হওঁতে সময় লাগি যায় তো এজ এ বডি বিল্ডাৰ বা এজ এ ফিটনেছ আপুনি যদি কিবা এটা কৰি আছে তো আপুনি লগে লগে ৰিজাল্ট পাব কাৰণে এইবিলাক বস্তু দৰকাৰ হয় নললেও হয় বাট আপুনি কম্পিটিশন কৰিব কিবা এটা কম্পিট কৰিব আপুনি কৰবাত খেলিব যাব তো দৰকাৰ হৈ যায় এইবিলাক বস্তু খালে নহয় মই ফ্ৰীত দি দিম যদি হয় বহুতে খাই আছে আগত নাজানিছিল এতিয়া মই কোৱাৰ পিছত হেতলক ভাই খালেও নাহেচোন মই কোৰ পৰা আহিব ওয়াৰ্কআউট মেটাৰ কৰে প্ৰথমটো ওয়াৰ্কআউট ঠিক আছে তাৰ পিছত আপুনি ডায়েটত কি লৈ আছে অকল ৱে প্ৰটিন খালে নহয় অকল সাপ্লিমেন্টেশনত নহয় ডায়েটত আপোনাৰ কি আছে তাৰ পিছত 3 নম্বৰ ৰেষ্ট আপুনি কিমান ৰেষ্ট লৈ আছে বহুত বস্তু মেটাৰ কৰে এইবিলাকত অকল ৱে প্ৰটিন খাইছো মোৰ ফিজিক আহি গল মোৰ বডি আহি গল এপছ আহি গল এটো আহি গল পাঁচটা আঙুলি মিলি কেনে মুঠি হয় ন সেম ৱে প্ৰটিনটো কোনো বেয়া বস্তুৰ পৰা বনাই নেকি ভাঙৰ পাতৰ পৰা বনায় ৱে প্ৰটিনটো বনাই মই কিমান মানে সবতাত গুগল আছে ন সবতাত স্মাৰ্টফোন আছে সার্চ কৰি চালে হল সবে সাপ্লিমেন্ট ইমান ধনী মানুহ আছে ন ধনী মানুহবিলাক কিয় পেটলা যিমান ধনী মানুহ আছে সবৰে নহয় ম্যাক্সিমাম ৰিচ মানুহবিলাক পেটলা কিয় থাকে মাৰৱাৰী এটাও আছে বডি বিল্ডাৰ এপছ উলাই বহি আছে নাই ন তেহেতৰ টকাৰ অভাৱ নাই ৱে প্ৰটিন খালে হৈ গল সেইখিনি কথাটো কমসে কম বুজি পাব লাগে মেইন কথাটো কি ৱে প্ৰটিনটো বনাই গাখীৰৰ পৰা পনীৰ বাটাৰ ক্ৰীম এইবিলাক বস্তু বনোৱাৰ পিছত এটা পানী ৰৈ যায় সেই পানীটোৰ পৰা ৱে প্ৰটিন বনায় তো ৱে প্ৰটিনটো সব বস্তুতে থাকে মাছ মাংস কণী সবতে থাকে দুটা প্ৰটিন থাকে এটা হল কেচিন এটা হল ৱে তো ৱে প্ৰটিনটো বডিৰ কাৰণে বহুত দৰকাৰ আমাৰ বডিত 21টা লৈকে এমাইনো এসিড দৰকাৰ তাৰে বডিয়ে 11টা বা 10টা বডিয়ে নিজে বনায় ভিতৰতে বাকি 9টা প্ৰয়োজনীয় এমাইনো এসিড আমি এই ৱে প্ৰটিনৰ পৰা পাও তো বহুত দৰকাৰ হৈ যায় ৱে প্ৰটিনটো খোৱাটো সাপ্লিমেন্ট খালে ফিজিক নহয় এটো নিউট্ৰিশন হয় BCAA এটোৰ কাম হল BCAA মানে হল প্ৰথম ব্ৰাঞ্চ চেইন এমিনো এসিড এমাইনো কয় কিছু মানে মই এমাইনো এসিড তো ই কি কৰে যেতিয়া আপুনি প্ৰটিনটো খায় প্ৰটিনটো কনভাৰ্ট হয় এমাইনো এসিডত
যিকোনো প্ৰটিন মাছ খাইছে মাংস খাইছে কণী খাইছে মাশৰুম খাইছে ৰাজমা খাইছে এলমণ্ডছ খাইছে বাদাম খাইছে য'ত য'ত প্ৰটিন আছে চব এমাইনত কনভাৰ্ট হয় বডিত যেতিয়া আমি ৱৰ্কআউট কৰোঁ পেইন হয় ন বিষ হয় ন তো সেই বিষ হোৱা জাগাটোত প্ৰটিন সিনথেসিস কিছুমান সিঙে নিচিনা থাকে ন আমি যে আগত সায়েন্সত পঢ়িছিলোঁ কুহ তেবিলাক সিঙে তাতে যাই কেনে আমাৰ ব্ৰেইনটো বহুত দৰকাৰটো ব্ৰেইনে বহুত জানে ন তো ব্ৰেইনে ইণ্ডিকেশ্যন দিয়ে ডেট তাতে কিবা এটা হৈছে তাতে যাই ৰিকভাৰী কৰ তো সেই এমাইনো এচিডটোৱে যাই কেনে ৰিকভাৰী কৰে তো ব্লাড সাৰ্কুলেশ্যন মেটাৰ কৰে কাৰণ তেজে দিয়েতো যায় ন আমি যেতিয়া BCAA খাওঁ এই BCAA অলপ ফোৰ্স কৰি দিয়ে ধুনীয়াকৈ যেন অলপ জলদি পঠাই দিয়ে সেইকাৰণে BCAA আৰু গ্লুটামিনৰ কাম হ'ল মাসল ৰিকভাৰী সেম কাম BCAA আৰু গ্লুটামিনৰ সেম কাম বাট গ্লুটামিনে মাসল ৰিকভাৰীত বেছিকৈ হেল্প কৰে মাসল ৰিকভাৰী মানে আপুনি কিবা এটা ৱৰ্কআউট কৰিছে বাট কিছুমান মানুহ চাব এতিয়া ৰিক্সা এলা হওক বা ঠেলা চলাই যিবিলাকে সিহঁতৰ চাবচোন বিৰাট ৰিপ্ড বডিটো ৰিপ্ড মানে বডিটো আমি যে কওঁ ন নৰ্মেল ভাষাত ফাটি গৈছে তো এই গ্লুটামিন বা এই BCAA ল'লে সিহঁতৰ যিটো ৰিপ্ড বডি ন দেখাত অলপ আৰু অকণমান ভাল হ'ব মানে তো সাপ্লিমেণ্ট এইবিলাকেই বস্তু সাপ্লিমেণ্ট ল'লেই যে আপোনাৰ ফিজিক হৈ যাব তেনেকৈ নহয় এটা নাৰ্ভ যাৰ নাৰ্ভৰ প্ৰব্লেম আছে তাকো প্ৰটিন খাব দিয়ে নাৰ্ভৰ যে প্ৰব্লেম হয় বিষ যে হয় কঁকাল বিষ এই ভৰি বিষ এই বাত বিষ শুনিছে ন বাত বিষ ইংলিছত কি কয় মই নাজানো প্ৰটিনৰ অভাৱৰ কাৰণে হয় প্ৰটিনৰ ডিফিচিয়েঞ্চিৰ কাৰণে হয় এতিয়া মই নকওঁ বহুত দুখীয়া মানুহ আছে যিবিলাকে এবাৰ খাই 10 বাৰ ভাবিব লাগে বাট আপোনাৰ তাত যদি মিনিমাম এমাউণ্ট আছে তো হেল্থ ইজ ৱেল্থ আপুনি হেল্থৰ ওপৰত অকণমান বেছি নহয় অকণমান মনোযোগ দিয়ক যোনে জানে মই সিহঁতৰ কাৰণে ভিডিঅ'টো বনোৱা নাই বহুত আমাৰ আজিকালিতো আসাম ফিটনেছ ইণ্ডাষ্ট্ৰি বহুত উঠি গৈছে বহুত ভাল ভাল ফিটনেছত মানুহ আছে তো সিহঁতেও কাম কৰি আছে তো মই মোৰ জাষ্ট এক্সপিৰিয়েঞ্চখিনি মই শ্বেয়াৰ কৰি আছোঁ কোনো পণ্ডিত নহয় কোনো জ্ঞানী নহয় ভুল মোৰো হ'ব পাৰে বাট মই যিখিনি জানো সেইখিনি মই খালি চবকে কওঁ মোৰ ভাল লাগে নাথিং এলছ মোৰ ভাল লাগে কৰি এইবিলাক মানুহক শিকাই দেখাই ভাল লাগে ময়ো শিকি বহুত ভাল পাওঁ ফেচবুকত যিমান বডি বিল্ডাৰ দেখা পাওঁ মই চবকে মেছেজ কৰোঁ ৰিপ্লাই কৰে নকৰে মেটাৰ নকৰে বাট মই চবকে মেছেজ কৰোঁ চবকে মোৰ বিৰাট ভাল লাগে তো সাপ্লিমেণ্টটো সেইটোৱে অকণমান জাষ্ট নলেজৰ দৰকাৰ যেতিয়া আপুনি নলেজখিনি পাই যাব ন সব অ'কে নলেজ নোহোৱাকৈ আপুনি কাৰোবাক জাজ কৰিব নোৱাৰে ঠিক আছে এইখিনিয়ে আৰু নেক্সট মই মাল্টিভাইটামিনছ ভিটামিন C ভিটামিন E এইবিলাকৰ ওপৰত বনাম এটা ভিডিঅ' চবে কয় যেন টেবলেট খায় ইমান টেবলেট কিয় খায় এইটো বেমাৰী হৈ গৈছে তো কিয় খাব লাগে এইটো আৰু যিবিলাকে ফিটনেছত আছে যোনে বডি বিল্ডাৰ হ'ব বা কম্পিট কৰিব ৱে প্ৰটিন বহুত দৰকাৰ BCAA বহুত দৰকাৰ গ্লুটামিন বহুত দৰকাৰ ল'ব লাগিব নোলোৱাকৈ নহ'ব আপুনি যদি কম্পিটিশ্যন কৰিব যাব বা আপুনি যদি অলপ বেলেগতকৈ ইউনিক ফিজিক বিচাৰে নৰ্মেল যদি ফিট হৈ থাকিব বিচাৰে তো দৰকাৰ নাই এইখিনিয়ে তো থেংক ইউ গাইজ মোৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো লাইক কৰিব থেংক ইউ গাইজ